নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মটিভেশ্যনেল ষ্টৰী। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কপালত আছে নে নাই নাজানো, হৃদয়ত আছা আৰু সদায় থাকিবা। দূৰত্বই একোটা সম্পৰ্ক শেষ কেতিয়াও কৰিব নোৱাৰে, কিন্তু মনতে সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে। মানুহৰ মুখৰ ভাষা যেতিয়াই অসহায় হৈ যায়, তেতিয়াই চকু পানীয়ে কথা কয়। জীৱনত যি পাব লগা আছে, সকলো সময় থাকোঁতেই আদৰি লওক, কিয়নো জীৱনে সুযোগ কম দিয়ে আৰু প্ৰতাৰণা বেছি কৰে। জীৱনত সুখী হ'বলৈ হ'লে টকাক পকেটত ৰাখিব শিকক, মগজু নহয়, আৰু আশা নিজক লৈ কৰক, আনক লৈ নহয়। মা একমাত্ৰ নাৰী, যাৰ লগত বহুত কাজিয়া হ'ব পাৰে, কিন্তু কেতিয়াও ব্ৰেকআপ নহয়। এবাৰ নহয়, দুবাৰ নহয়, হাজাৰবাৰ কাজিয়াক লাগি সম্পৰ্ক ফাট মেলিলেও সঁচা ভালপোৱা কেতিয়াও হাৰি নাযায়, আকৌ সম্পৰ্ক ঠিক হৈ যায়। সত্য এইটোৱেই যে টকা পইচা নাথাকিলে কোনো কাৰো আপোন নহয়। সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকহে দিয়া ভগৱান, যাক মই নিজতকৈও বেছি ভাল পাওঁ। অনুভূতিবোৰ আগৰ দৰে আছে, তুমি সলনি হৈ গ'লা, সেইবাবে হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল। সহজ সৰল মানুহবোৰৰ অলপ কিছু পালেই সুখী হয়, সেইবাবেই চাগে সিহঁতৰ কপালখন বহুত বেয়া। মই নহয়, সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান। আটাইতকৈ অধিক বিশ্বাস কৰাজনী যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱে বিশ্বাস কৰিবলৈ সাহস নহয়। ভুল এটা কৰিলে গালি পাৰি দিয়া, একো বেয়া নাপায়, কথা পতা বন্ধ কৰি নিদিবা, বহুত কষ্ট পায়। আনৰ দুখ সিহঁতে বুজিব শিকে, যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে। অকলশৰে আবদ্ধ কোঠাত নীৰৱে কান্দাৰ সমান কষ্ট আৰু বেলেগ একো নাই।